Subscribe now and press the bell icon. Never miss an update. ধন্যবাদ আমি সবৰে পৰা সহযোগ পাইছোঁ, ভাল লাগিছে। কিন্তু মই এটা কথা কওঁ যে আজি ভাৰতবৰ্ষক বা ভাৰতৰ দায়িত্ব মই ল'লোঁ, কিন্তু মই এটা অনুৰোধ কৰিছোঁ অসমৰ ৰাইজক যাতে আমি যিখিনি পাৰোঁ যোনে যেনেকৈ পাৰে আমি যদি সহায় কৰোঁ তেতিয়াহ'লে কোনো দুখীয়া ল'ৰা ছোৱালী পঢ়া শুনাত মানে বাধা নাপাব। সেইখিনি আমি অনুৰোধ কৰিছোঁ, সেইখিনি যাতে আমাৰ অসমৰ ৰাইজে ভাবে আৰু আগুৱাই আহে, তেনেকৈ পঢ়া শুনাৰ কাৰণে হ'লেও ল'ৰা ছোৱালীক সহায় কৰে। ধন্যবাদ। মানে মই ক'লোৱে ইতিমধ্যে ইটছ পচিবল ছেভ এ লাইফ বুলি, তো সেই বস্তুৰ দ্বাৰাই মই দুখীয়া ল'ৰা ছোৱালীক সহায় কৰি আছোঁ। আৰু আজি মই ভাৰতক সহায় কৰিবলৈ পাই মই নিজেও ভাল লাগিছে, মোৰ নিজৰো ভাল লাগিছে। আৰু মই আপোনালোকক সেইটো কথাই কৈছোঁ যে অনুৰোধ কৰিছোঁ আপোনালোকেও যাক যেনেকৈ পাৰে তেনেকৈ সহায় কৰক। মানৱতাটোক আমাৰ মানে স্বাভিমানৰ ওপৰত ৰাখক, আমাৰ যিবিলাক স্বাভিমান আছে তাৰে ওপৰত ৰাখক, সদায় শান্তি পাব আৰু জীৱনটো আপোনাৰ শান্তিৰে যাব। এইটো মোক ক'বলগীয়া আছে। ধন্যবাদ।